গুড ইভিনিং অসমবাসী মই নুৰ আপোনালোকক আকৌ স্বাগতম জনাইছো মোৰ আৰু এক নতুন ভিডিঅ' লৈ আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকে অলৰেডি চাইছে যেটো প্ৰভাৱ বিভিন্ন ধৰণৰ পৰীক্ষাত আহি থকা দেখা যায় সো বলক অলপ টাইম ওয়েষ্ট নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আজিৰ ভিডিঅ'ৰ যেটো নম্বৰ 1 কোৱেশ্চন হেতু কি আমি চাও নম্বৰ 1 কোৱেশ্চনটো হ'ল বেগার্স কান্ট বি ড্যাশ সো এই ড্যাশত অপশন সাইডৰ ভিতৰত কোনটো আহিব চুজার্স লুজাৰ পুৰ অর ৰিচ তো এই চাৰিটা অপশনৰ ভিতৰত অপশন এটো হৈ যাব কারেক্ট आंसर চুজার্স বেগার্স কান্ট বি চুজার্স সো ইয়াৰ অসমীয়া মিনিং মানে কি যে ভিখাৰীয়ে কেতিয়াও নিজৰ ইচ্ছামতে কোনো বস্তু নিজে লব নোৱাৰে কাৰণ ভিখাৰীক আমি আমাৰ তাত যি থাকে হেতুৱে দিও সো হেতুৱে বুজাইছে আপুনি যদি কিবা বস্তুৰ কাৰণে প্ৰয়োজনীয় বা লাগতিয়াল তেতিয়াহলে আপুনি নিজ ইচ্ছামতে লব নোৱাৰে কোনবাই কিবা দিলেহে হেতু আপুনি লব পাৰে সো নম্বৰ 2 বা সেকেন্ড কোৱেশ্চনটো হ'ল বাৰ্কিং ড্যাশ seldom bite So option চাৰিটা A B C D cow tiger lion and dog তো এই চাৰিটা অপশনৰ ভিতৰত আমি চাও অপশন D টো হৈ যাব কারেক্ট आंसर যে barking dog seldom bite সো ইয়াৰ কাৰণে হিন্দীত এখাৰ কথা আছে যে কুত্তা ভোকতা है वो काटता नहीं সো এনেকুৱাই যে যিজন কুকুৰে বেছি আপোনাক ভুকাই থাকে সো হে কেতিয়াও নাকামৰে সো এইটো বুজাইছে যেতিয়াবা কোন মানুহ কিবা বেছি দেখায় যে মই নাই বেছি খঙাল দেখায় আসলতে তেওঁ ইমান নোৱাৰে সেই কাৰণে তেওঁ তেনেকুৱা বিহেভ কৰে যেন তেওঁক চাই এনেকুৱা লাগে যে বহুত ডেঞ্জাৰাস বুলি আসলতে তেনেকুৱা নহয় সো নম্বৰ 3 যেটো কোৱেশ্চন হেতু হ'ল যে অল দ্যাট গ্লিটার্স ইজ নট ড্যাশ সো অপশন হ'ব চাৰিটা অপশনৰ ভিতৰত ডায়মণ্ড ডি হ'ব লাগিছিল ডায়মণ্ড গোল্ড সিলভাৰ আৰু ওৱাটাৰ সো এই চাৰিটাৰ ভিতৰত অপশন বি টো হৈ যাব কারেক্ট आंसर অল দ্যাট গ্লিটার্স ইজ নট গোল্ড কিয় যে সকলো জিলিকি থকা বস্তুৱে যে খুন হ'ব হেইটো নহয় বা খুন নহয় সো এটো বুজাইছে যিকোনো বস্তু যেনেকুৱা দেখা যায় আসলতে হেইটো তেনেকুৱা নহয় ঠিক আছে সো নম্বৰ 4 এটো কোৱেশ্চন কি দিছে বিউটি ইজ ইন দা ড্যাশ of the beholder so চাৰিটা অপশন স্কিন ফেস হার্ট এন্ড আই আমি জানো বিউটি সদায় ফেসৰ লগত ৰিলেটেড হয় বা স্কিনৰ লগত ৰিলেটেড হয় আসলতে ইয়াৰ কারেক্ট आंसर হৈ যাব অপশন ডি আই কিয় যে আমি চকুৰে যেটো দেখা পাও কেতিয়াবা হেতু সঁচা নহয় কেতিয়াবা এনেকুৱা হয় আমি বিভিন্ন ধৰণৰ নিউজ বিলাক হক বা বিভিন্ন ধৰণৰ ঘটনা বিলাকত চাও যেটো আমি চাও নিজে চকুৰে চাও কেতিয়াবা হেতু সঁচা নহয় বাট আমি যেতিয়া বিভিন্ন ধৰণৰ মুভিজ হক বা নিউজ চেনেল বিলাকত কিবা নিউজ চাও আসলতে হেতু চাই আমি 100% বিশ্বাস কৰিব নালাগে সো হেতুৱে বুজাইছে যেটো চকুৰে দেখা যায় কেতিয়াবা হেতু সঁচা নহয় সো নম্বৰ 5 যেটো কোৱেশ্চন আছে আমি হেতু চাও নম্বৰ 5 কোৱেশ্চনটো হ'ল ডোন্ট পুট অল ইয়োৰ ড্যাশ ইন ওয়ান বাকেট সো বাকেট মানে গম পাও যাক আমি বাকচ বলি কিবা এটা থোৱা বস্তু সো এটা অপশন চাৰিটা আছে ম্যাঙ্গো পটেটো টমেটো এন্ড এগ টমেটো বললে তো আপোনাৰ কথাই বেলেগ কিং বুলি কোৱা হয় টমেটোৰ যেটো দাম বৰ্তমান মাৰ্কেটত সো এই পাঁচ মানে চাৰিটা অপশনৰ ভিতৰত গম পালে কারেক্ট आंसर হ'ব অপশন নম্বৰ ডি এগ কিয় হ'ব আপুনি চাওক ডোন্ট পুট অল ইয়োৰ এগ ইন ওয়ান বাকেট কেতিয়াবা কি হয় কণী গুটেকেটা যদি আপুনি এটা বাকেটত ৰাখে কেতিয়াবা এটা ভাঙিলে গুটেকেটা ভাঙাৰ চান্স থাকে সো এইটো হৈছে আপোনাৰ যিমান প্লেন আছে বা এফৰ্ট আছে সব এটাতে নলগাব কেতিয়াবা ব্যাকআপ প্লেন হিচাপে ৰাখিব লাগে যে বিভিন্ন ধৰণৰ সাইড বিলাকত আপুনি কিছুমান সৰু কাম কৰি থব লাগে নহলে সব এটাতে কৰিলে বহুত অসুবিধা হোৱাৰ সন্মুখীন দেখা যায় আৰু নম্বৰ 6 কোৱেশ্চনটো কি দিছে চ্যাৰিটি বিগিনস এট ড্যাশ চ্যারিটি মানে জানো সাহায্য সো চাৰিটা অপশন দিছে হার্ট ফ্যামিলি সোসাইটি পুৰ সো ইয়াত কি হ'ব লাগে এই চাৰিটা অপশনৰ ভিতৰত গম পাই চালো যে আমি চাৰিটাৰ ভিতৰত এটা নহয় ইয়াৰ কাৰণ আৰু এটা অপশন দিব লাগিছিল যেটো আছিল চ্যাৰিটি বিগিনস এট হোম হয়নে যে মানুহে কি কৰে চ্যাৰিটি বিগিনস এট হোম বুলি কলে সাহায্য সদায় নিজৰ ঘৰৰ পৰাই দিব লাগে এটা আপোনাৰ সামৰ্থ্য নাই বেলেগক সাহায্য দিবলৈ আপুনি যদি সাহায্য দি ফুৰে তেনেহলে আপোনাৰ কি সাহায্য দি কি লাভ সো এইটো বুজাইছে আপুনি নিজে আগতে নিজৰ ওপৰতহে বিলিভ কৰক বা নিজৰ কামখিনি আগত কৰক বা নিজৰ ওপৰত নিজে ডিসিশন লোৱা হোকক তাৰ পিছত বেলেগৰ মেটাৰ লৈ বা বেলেগৰ কথাৰ ওপৰত কথা পাতিব সো এইটোৱে বুজাইছে চ্যাৰিটি বিগিনস এট হোম যে আপুনি নিজে নিজৰ ব্যৱহাৰটো সব পিছত বেলেগৰ ব্যৱহাৰৰ ওপৰত কথা ক'ব বা পাতিব নম্বৰ 7 and নম্বৰ 8 কোৱেশ্চনটো কি আছে আমি চাও কিউৰিওসিটি কিল্ড দা ড্যাশ কিউৰিওসিটি মানে জানো কিবা বস্তু জানিবলৈ উৎসুক থকা ম্যান থিংক cat and dog তো এই চাৰিটা অপশনৰ ভিতৰত কারেক্ট आंसर হ'ব অপশন নম্বৰ সি cat কিউৰিওসিটি কিল্ড দা cat এটোৰ মানে মিনিং এইটো বুজাইছে কেতিয়াবা আপুনি বেলেগৰ মেটাৰলৈ জানিব বিচাৰিলে বহুত ডেঞ্জাৰাস বুলি কোৱা হয় সো এটো
কিল মানে মেকুৰীখন ঢুকাই যাওঁ বুলি কৈছে সো বেলেগৰ মেটাৰলৈ যদি আপুনি বেছি সিৰিয়াস হৈ থাকে কেতিয়াবা সেই বস্তুটো আপোনাক অসুবিধাৰ সন্মুখীন পেলাব পাৰে বা আপোনাৰ অসুবিধাৰ ডেঞ্জাৰাস হ'ব পাৰে সো সদায় নিজে নিজৰ মাইন্ড লৈ বা নিজৰ বিজনেস মাইন্ড ইওর ওন বিজনেস বুলি এটা কথা আছে সো সদায় নিজৰ কাম বা নিজৰ মানে সীমাবদ্ধৰ ভিতৰত থাকিব লাগে বেলেগৰ লৈ ইমান সিৰিয়াস হ'ব নালাগে সো এইটোৱে বুজাইছে যে কিউৰিয়াসিটি কিল দা কেট Number 8 question কি দিছে don't judge a dash by its cover এটা অপশন সাইটে আছে অপশন এ বাইক বি কার সি বুক ডি ফ্লাওয়ার সো এই যেটো কোশ্চেন আছে don't judge a dash by its cover এই কোশ্চেনটো আপোনালোকৰ কাৰণে হোমৱৰ্ক দিয়া হ'ল এইটো আপোনালোকে মোক কি কৰি কমেন্ট কৰি জনাব যে এইটোৰ অপশন কোনটো হ'ব সাইটে অপশনৰ ভিতৰত কোনটো হ'ব বাইক হ'ব কাৰ হ'ব বুক হ'ব নে ফ্লাওয়ার হ'ব এইটো আপোনালোকৰ কাৰণে এটা সৰু সুৰা হোমৱৰ্ক দিয়া হ'ল সো আজিৰ ভিডিঅ'ৰ শেষৰ যেটা কোৱেশ্চন হেতু কি চাও এটা নম্বৰ 9 কোৱেশ্চন হেতু হ'ল ইজি কাম ইজি ড্যাশ অপশন চাইটা ডু ফিনিশ ডু এন্ড নান এটাও নহয় সো এই চাইট অপশনৰ ভিতৰত অপশন এটো হৈ যাব কারেক্ট আনসার ইজি কাম ইজি গো যেটো বস্তু ইজিলি আহে হেতু বস্তু ইজিলি গুছি যায় লাইক এক্সাম্পল এটা কি হল আপোনালোকক খুস্কাৰি যাই থাকোতে এটা বস্তু পালে লাইক 10 লাখ টাকা পৰি পালে ঠিক আছে তো এই বস্তু ইজিলি পালে হয়নে সেই 10 লাখ টাকা আপোনাৰ কোন পিনে গৈ যাব আপুনি কবই নোৱাৰিব সো এইটোৱে বুজাইছে ইজি কাম এন্ড ইজি গো আৰু আজিৰ ভিডিঅ'ৰ শেষৰটো কোৱেশ্চন নম্বৰ 10 হেতু হল এভৰি ডগ হ্যাজ হিজ ড্যাশ এটা ওয়ার্ড আছে হিন্দীত লাইক हर कुत्ते का एक दिन आता है सो हेतुए ये बुझाइছে एवरी डग हैज हिज डे सो ऑप्शन चारिटा चाওক ए बी सी डी এই চাৰিটা অপশনৰ ভিতৰত যিকোনো এটা অপশন হ'ব এইটো আপোনালোকৰ কাৰণে হোমৱৰ্ক হিচাপে আমি ৰাখিলো এইটো আপোনালোকে নিশ্চয় আমাক কমেন্ট কৰি জনাব যে এভৰি ডগ হ্যাজ হিজ ড্যাশ ঠিক আছে এটো বুজি পাইছে আপোনালোকে সো আজিৰ কাৰণে আমি 10টা প্ৰভাৱস লৈ আছিলো আশা কৰিছো আপোনালোকে নিশ্চয় ভাল পাইছে ভাল পালে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক বাটন দবাই দিব ধন্যবাদ জয় আই অসম